নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ মগু দালি এটা বেলেগ ধৰণৰ ষ্টাইলত। আৰু ইয়াৰ কাৰণে মই কেইফুটামান নহৰু লৈ লৈছোঁ। নহৰু কেইফুটা ভালদৰে বাকলিখিনি গুচাই লৈ ইয়াতে মই দুটা পিঁয়াজ এড কৰিম। এয়া পিঁয়াজ মই সৰু সৰু পিচ কৰি কাটি লৈছোঁ আৰু কাটি ইয়াতে মই এড কৰি দিম পিঁয়াজখিনি। পিঁয়াজ ইয়াত মই দুটা দিম বুলি কৈছিলোঁ, কিন্তু দুটা নিদিওঁ, এটাহে দিম। এয়া মই কেৰাহীখন পাতি লৈ ইয়াতে মই দিম কেইচামুচমান অন্নপূৰ্ণা ঘি। যিকোনো ঘি ইউজ কৰিব পাৰে, মই অন্নপূৰ্ণা ঘিটো ইউজ কৰিছোঁ, মোৰ ওচৰত আছিল। ইয়াত মই অলপ কেইচামুচমান ঘি দি দিছোঁ কেৰাহীখন গৰম কৰি, আৰু চাই থাকক। এয়া মই পিঁয়াজ আৰু নহৰুখিনি সৰু সৰুকৈ কাটি লৈ আৰু তাতে এড কৰিছোঁ দুটা কেঁচা জলকীয়া আৰু অলপ আদাও সৰু সৰুকৈ কাটি এয়া মই ঘিত ভাজি আছোঁ। আৰু এইখিনি ৰঙচুৱা বৰণ ধৰালৈকে মই ভাজি থাকিম। এয়া অলপ হালধি এড কৰিলোঁ ইয়াতে। হালধিখিনি অলপমান বেছি পৰি গ'ল, অলপ কাঢ়ি দিলোঁ। এয়া হালধিখিনি দি অলপ সময় পিঁয়াজ নহৰু আৰু জলকীয়াখিনি পেষ্ট এই সকলো মিশ্ৰণখিনি ভাজি থাকিম। আৰু ইয়াতে এড কৰিছোঁ মই অলপমান নিমখ সোৱাদ অনুসৰি। আৰু এইফালে ভিজাই লোৱা মগুখিনি মই ভালদৰে ধুই লৈছোঁ। আৰু এতিয়া মই ইয়াতে পিঁয়াজখিনি ৰঙচুৱা বৰণ ধৰিছোঁ, পিঁয়াজ মিশ্ৰণখিনি, আৰু ইয়াতে মই ধুই লোৱা মগু দালিখিনি দি দিছোঁ। দি ভালদৰে লৰাই ল'ম। ভালদৰে লৰাই লৈ এতিয়া অলপ সময় ভাজ খোৱাৰ পাছত ইয়াত পানী এড কৰি দিম। এয়া অলপ লাগি ধৰাৰ নিচিনা হৈছে তলৰ ফালে। এতিয়া পানী এড কৰি দিলোঁ, আৰু এতিয়া আমাৰ এয়া ফাইনেল মগু দালিৰ ৰেচিপি ৰেডি হৈ গ'ল। ইয়াতে অলপমান ধনিয়া পাত কাটি দিছোঁ। এয়াই হ'ল আমাৰ ৰেচিপি।